फ्रेंड्स वेलकम टू माय चैनल निशा ब्लॉग আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ব্লগলে আজি বিশেষ একো নকৰো তথাপিও লকডাউন হয় আৰু কতো এনেকে খোলা দিয়া নাই ভালকৈ খোলা দিছে যদিও সতালে খোলা দিছে যদিও এনেকে কলে নুযাম হেতু এটা কথা কলে নুযাম কিন্তু আজি এনে অলপ কিবা কিনি সৰু হুৰা কিবা বস্তু যদি হয় তেতিয়ালে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক মানে এনে বলো এনে ওলাই যাও আৰু কিনো কৰিম আজি তাকে ভাবিছো এনে ওলাই ঘৰৰ পৰা অলপ ওলাও বলকচোন ক'ত যাও এনে আৰু ক'বাত বলক আমাৰ কলনীটো দেখাই দিম আপোনালোকক এইটো আমাৰ হল শিৱ মন্দিৰ আমাৰ ৰাইজৰ খিনিৰ শিৱ মন্দিৰ হয় তো আমাৰ ৰাস্তা বলক এনে যাওঁ আগত কি খবৰ দাদা কি বনাইছে জেঠি কক আজি কি বনাইছে মিট আৰু তামোল খাই আছো জেঠা কি কৰি আছে বাইদেউক মাতি আছো বাইদেউ মাতি দিছে কক না গ'ল ধনৰাই মোক গালি দিলে ইয়াতে কি বহি আছো বুলি আৰু ইয়াতে চাওক ইমান ধুনীয়া গছডাল একদম পুৰা বতাহ মাৰি আছে আৰু বৰ্তমান ভাল লাগে আৰু ইয়াতে ইয়াৰ পৰা চাই আছো এয়া এনেকে ভাল লাগিছে বহি তাকে বহিলো কিন্তু ছোৱালী মানুহ এনেকে বহি থকাটো বেয়া ন তো সেইকাৰণে আৰু দাদাই গালি দিলে অলপ ইয়াতে কিয় বহি আছ সেয়া আৰু এয়া এইখন হ'ল ৰেচনৰ দোকান আমি য'ৰ পৰা ৰেচন খাওঁ মান্থলি আমাৰ 20 ইয়াৰ্ছ পাৰ হৈ গ'ল 20 ইয়াৰ্ছ কমপ্লিট হৈ গ'ল জেঠাৰ দোকানতে এয়া আহি গ'ল মাছ আৰু কোনে কোনে মাছ ভাল পায় কমেণ্ট কৰি জনাব নাপাহৰিব মই কিন্তু বেয়া পাওঁ মাংসই ভাল পাওঁ এতিয়া গৈ আছোঁ পানী পুৰি ল'ব পানী পুৰি বহুত দিন হ'ল খোৱা নাই তো পানী পুৰি ল'বৰ কাৰণে গৈ আছোঁ পানী পুৰি খাম সেইয়া অকণমান আগত যে দেখিছে সেইখিনিতে আছে ইমান ৰ'দ একদম বহুত বেছি বহুত বেছি গৰম তো বলক ঘৰত গৈ কিনে খাম এতিয়া পিংগু দা চাচোন কি খবৰ কওক কিয় বাবু হাই বুলি কৈ দিয়া কিয় নাচনা ক मछली जल की रानी है जीवन उसका पानी है हाथ लगाओ तो डर जाएगी नाजाना क्या की जाना নহলে কি একো নাজানা এটা কিবা গাই দি কিবা এটা পয়েম এটা গাই দি টুইঙ্কেল টুইঙ্কেল জানা কি নাজানা হা এই পঢ়ে না নপঢ়ে ৰাতি নপঢ়ে মাৰ এক মাৰ পঢ়ালেও নপঢ়ে তই পঢ়াই দিয়া না পঢ়াই দিও ফালতুমি করে মারবা লাগে আজি পৰা পঢ়বি না নপঢ়া ক সঁচা না সঁচা সঁচা না মিছা কৈছা সঁচাই এয়া ৰস্ত চাওক এইটো মাছটো চাবি মনে মনে দেখিছে আপোনালোকে এইটো কি মাছ এইটো হ'ল গৰৈ মাছ এই গ'ল গুচি গ'ল আৱাজ নেকি ফাইনেলি মই ঘৰত আহি গ'লো আৰু এয়া হ'ল ফুচকা এতিয়া আমি খাওঁ বলো ফাইনেলি আৰু কি মজাকে খাম এয়া চাওক এইটো হ'ল পানী এইটো পানী পুৰি আমি অনুপা টেস্টি লাগছে কি কম মানে মই আরাম করে ভোগ না হলো
মানে জ্বলাৰ কাৰণে ধৰিব পৰা নাই মোবাইলটো একদম এনেকুৱা পৰি গৈছে আমাৰ খোৱাটোৱে কাঢ়ি কাঢ়ি খাই দিলে 40 টকাৰে নিছিলোঁ ধৰিব পৰা 40 টকাৰে নিছিলোঁ মই খুব বেছি 8টামান খালোঁ তাৰপিছত বহুত বেছি জ্বলা লাগি গৈছে ভোট জলকীয়া দিব দিলোঁ মই এনে গৰম তো 4টা আছে আৰু খাই দিওঁ আৰু মই সৌ হাতেৰে ৰাইট হেণ্ডেৰে খাওঁ কিন্তু মোৰ মোবাইলটো যেহেতু ফ্ৰণ্ট কেমেৰাটো মই লওঁ বেক কেমেৰাটো দি হ'লে আপোনালোকে গম পাই গ'ল হয় কিন্তু মোৰ কেমেৰামেন নাই একো নাই তো মই নিজৰ হাতখনেৰে মই ভিডিঅ' বনাওঁ তো সেইকাৰণে মোৰ ৰাইট হাতখন লেফ্ট হোৱা যেন দেখা পায় কিন্তু মই এখন ৰাইট হেণ্ড হয় মোৰ আৰু যিখনতে ধৰিছোঁ সেইখন লেফ্ট হয় তো খাওঁতে মই সদায় ৰাইট হেণ্ডেৰে খাওঁ তো কমেণ্টত বহুতে দিছিলে তুমি বহুতে নহয় কেইজনমানে দিছিলে তো ইমান বেছি গৰম লাগে ছোৱালী মানুহ ফেভৰেট হয় নাজানো কিয় কিন্তু আৰু ভাল পায় আৰু চবে খায় কিন্তু মই বহুত ল'ৰাকো দেখা পাইছোঁ দেই যেনে আমাৰ মানে মোৰ ভাইটি ভগৱান নিচিনা যেনে খুজি খুজি এটা দিন নাবা কিন্তু সি যেতিয়া আনিব ৰোল আনিব চাওমিন আনিব তেতিয়া মোক অকণমান দিয়ে জানেনে ইমানে মানে অকণমান দিয়ে সি মানে নিজে ভাগৰটো ডাঙৰ আৰু মই যেতিয়া আনিম তেতিয়া একেবাৰে খাই পুৰো একদম হপি খাব যাতে মই খাব টাইমেই নাপাওঁ মানে এইটো লাষ্ট হয় শুকান খাম যিহেতু ইমানে বাপৰে ইমান জ্বলা লাগিছে পানীটো আছে পানী অকণমান খাই লওঁ খাইছোঁ আৰু কি হ'ল মানে আপোনালোকে সেয়া চাওক সেয়া দেখিছে এইটো হ'ল জলকীয়া ভোট জলকীয়াটো পানীত দিছে মানে আৰু পানীটোত তেতলি টেঙা ৰস বাৰু কিন্তু ইয়াতে পুদিনা আৰু ধনিয়া পিচি কেনে এয়া গ্ৰীণ কালাৰটো হৈ গৈছে মানে টেষ্টি লাগিছে কিন্তু জ্বলাও লাগিছে কিন্তু খাই কেনে মানে হৈ গৈছে তো এতিয়া ক'ত যাওঁ বলক ক'ৰবাত যাওঁ ফুৰি আহোঁগৈ এইয়া চাওক এয়া কোমোৰা হয় কোমোৰা লাগিছে আমাৰ গছত আৰু এইটো চাওক এইটো ইয়া গছত এটাই লাগিছে এটা লাগিছিলে আগতে তাক খাই পেলালোঁ এইটো এটা ছেকেণ্ডটো হয় এইটো ডাঙৰ হওক আৰু বহুত সৰু হৈ আছে খাব লাগিব আৰু কিহেদি খাওঁ এতিয়া ভিডিঅ' বনাম বাৰু চাই থাকক এয়া চাওক এয়া মেচকা টেঙা বুলি কয় আমি এনেকৈ কওঁ এয়া আৰু ক'লা কচু এইবিলাক কিন্তু ৰোৱা কচু হয় দেই এইবিলাক এইটো কলকেইজোপা আছে আৰু লাগে কি কল লাগে সেইটো নাজানো আৰু এইডাল জলফাইৰ গছ এই দেখিছেনে আপোনালোকে ভালকৈ চাব এইডাল জলফাই গছ আৰু
এইবিলাক আৰু এইটো হ'ল এইটো নেমু টেঙাৰ গছ হয়। এনেই পেলাই দিছিলে নিজে নিজে হৈ গৈছে, কিন্তু এইটো কেতিয়া ঠিক কৰি কেনে ঘেৰাও কৰি কেনে ভালকৈ দিব লাগিব আৰু যাতে বেলেগ কিবাহে বেয়া অনিষ্ট নকৰে আৰু তাৰপৰা এইবিলাক কচু বাৰু এইবিলাক চাওক সিদিনাখনতো খালোঁৱে, এইকেইটা চাওক কাটিছোঁ, কাটা আছে কিছুমান খালোঁ। এইডাল চাওক আম, এইডাল আম এনেই পেলাই দিছিলোঁ, গুটিটো নিজে নিজে হৈ গৈছে হৈ যাওক আৰু ডাঙৰ হওক। তাৰপিছত এইডাল হ'ল এইডাল চাওক তামোলৰ গছ, একদম টিঙৰ বেৰখনত লাগিয়ে আছে একেবাৰে ডাঙৰ হৈছে বাৰু, সৰু হৈ আছিল নিজে নিজে ডাঙৰ হৈ গৈছে, হ'ব দিছোঁ আৰু। এইডাল আপোনাৰ লিখিছে দুডাল তুলসী গছ এনেকুৱা হৈছে মানে ইডাল চাওক বহুত ডাঙৰ হৈছে তুলসী গছডাল। আৰু আমাৰ চাৰিওফালে তুলসী গছ হৈছিল, কিন্তু কি কৰিলোঁ মানে কি চবতে ভৰি খোজ পৰি যাব ন, সেইকাৰণে যিটো জগা ঠেক তো সেইকাৰণে মানে আমি উঘলিব লগা হৈছিল। তুলসী গছজোপা বহুত হৈছিল ন, তো এই দুইজোপা আছে আৰু এনেকৈ আছে। টিকলি এইটো হাই কৈ দিয়া, হাই চুম দি দিয়া, তাত চুম দিয়া। আইঅ নামটো কৈ দিয়া, তোমাৰ ধুনীয়াকৈ নামটো কৈ দিয়া চবকে। জান্নাত আহমেদ তাই কি হয় মানে এনেহ'লে কি কেতিয়াবা মন লাগিলে তাইৰ মনটোৰ ওপৰত ডিপেণ্ড কৰে, কেতিয়াবা মন লাগিলে কথা পাতিব আৰু নহ'লে নাপাতে। আইতা ক'ত আইতা নাই বাই বাই যাওঁ দিয়ক। হাই কৈ দিয়া, হাই কি হৈছে চুলিয়াত চুলা নাই, চুম দিয়া দিয়া হাই হাই কি হৈছে গা ধুইছা বাবা, চুলিও ভিজাই দিছা, কেনেকৈ চুলি ধুইছা এনেকৈ অ গা কেনেকৈ ধুইছিলা, গাটো কেনেকৈ ধুইছা, ক্ৰীম কেনেকৈ সানে ক্ৰীম আৰু লিপষ্টিকত শুনো লিপষ্টিকত দিয়ে কাজল আৰু ফটা তাৰ নাকফুলি ক'ত পিন্ধে, নাকফুলি ভালকৈ দেখাই দিয়া। আৰু কাণফুলি ক'ত পিন্ধে, কাণফুলি তাতে। আৰু মালা ক'ত পিন্ধে, মালা তাতে। বাবা খাৰু ক'ত পিন্ধে, খাৰু ক'ত চাওঁ এতিয়া চাওঁ ঘূৰি দিয়া মই চুলি বান্ধি দিছোঁ ন, এইয়া খোপা বান্ধি দিছোঁ ন, ইফালে চাওঁ কেনেকৈ চোৱাচোন, কেনেকৈ চোৱা চুমনি এটা। তোমাৰ নাম কি ভালকৈ কোৱা, কিনো কৰিম মই ইয়াতে যাওঁ তাতে যাওঁ ইয়াতে যাওঁ এনেকৈ থাকোঁ আৰু ওপৰত যাওঁ তলত যাওঁ, চাৰ্টৰ ওপৰত যাওঁ কেতিয়াবা এই আৰু মই ক'ত যামনো এতিয়া বৰ্তমান লকডাউন বন্ধ এতিয়ালৈকে বৰ্তমান দিয়াই নাই 6টা বজালৈকে, এনেই আৰু হ'ব গা ধুইছা, দিয়ক এনে আহিছোঁ অ'কে। তো গাইজ এইটো বৰ চিৰা মোৰ হৈ গ'ল, মই আনিছিলোঁ শেষ হৈছে, মোকটো মনে লগাই লওঁ অকণমান, যিহেতু চুলিখিনি বহুত দিন চাপনত লগাব পৰা নাই, মনে লগাই লওঁ। গা ধুই আছে কিয় তোমাৰ লগত শুব মন গৈছে, শুব কেনেকৈ তুমি সদায় শুই থাকা যে মোৰতো শুব মন যায়।
এইয়া চাওক একেবাৰে কৰোণাৰ যিহেতু স্কুল বন্ধ হৈ আছে গেমতে একদম মানে গেম স্কুল খুলিব লাগে আৰু সহজ ল'ৰা ছোৱালী সেইকাৰণে আজি নিৰামিষ কি আছে আজি কি আছে সেইটো কোৱা আইটেম চয়াবিন আছে আলু আছে দালি ভাত ভাত আচ্ছা মই যাবলৈ ওলাই গ'লো কিন্তু কৰিম এতিয়া বাজিলে আপোনাৰ বৌ নকৰিবা বৌয়ে গুচি গ'ল দেখিছে এই মোক লগত থৈ এই চাওক এতিয়া মই যাওঁ দে ঘৰত যাওঁ যা এয়া যাব নিদিয়ে চাওকচোন যা ঘৰত যা মই যাওঁ যা মই ঘৰত যে বৰষুণ দিব দেখিছে এই চাওক বৰষুণ দিব অলপ হেৰি হৈছে আৰু এনেকুৱা ডাৱৰ অলপ ৰ'দ নাই একো নাই যে বৰষুণ যোৱা না শুনো মই ঘৰত যাওঁ এনেকৈ ঘূৰি আছে এই চাওক ঘূৰি আছে তাই মই ঘৰত যাওঁ শুনো মই মায়ে গালি দিব যাচোন চাওকচোন এনেকৈ মানে মোৰ লগত যুঁজি আছে মই যাওঁ বোলো মায়ে মোক নহ'লে মাৰিব ইমান টাইম মই বাহিৰত আছোঁ যাওঁ মই ৰাখ যা মোক ধুই আহিবি যা মই ভিডিঅ' বনাই আছোঁ যা নাযাওঁ যা আপোনালোক দেখাই দিওঁ এইখন হ'ল ডাঙৰ বৌৰ স্কুটি এদিন চলাব লাগিব আৰু বৌয়ে যদি দিয়ে নে কি বৌ দিবনে নিদিয়ে বা চলাব যা তাইক মাকে লৈ গ'ল মুখখন ধুৱাই দিব এনে মিছা কথা কয় এতিয়া বোলো ফাইনেলি মই ঘৰত আহি পালোঁ আৰু এতিয়া বাজিছে আপোনাৰ 2:41 মানে 2:41 আৰু কি দেখাম আজি বিশেষ একো নহ'লে কাৰণ বাহিৰত ক'তো যোৱাই নাই ফুৰিব আৰু যিহেতু লকডাউন হয় সেইকাৰণে ঘৰতে আছোঁ কিন্তু যাবলৈ চেষ্টা কৰিম আপোনালোকক যাতে বাহিৰৰ বস্তু কিবা দেখাব পাৰোঁ বুলি তো আজি ভাবিছোঁ ইমানতে ভিডিঅ'টো শেষ কৰি দিওঁ বুলি কেনেকুৱা লাগিলে আপুনি জনাব নাপাহৰিব কমেণ্টত আৰু বাকী আজি ঘৰতে এনেই অকণমান এনেই ৰাস্তা দেখালোঁ বাৰু কিন্তু মই ভাবিছোঁ লকডাউনটো অকণমান ভালকৈ যাতে পৰিস্থিতিবিলাক অলপ ভাল হয় তেতিয়াহ'লে মই বাহিৰত চেষ্টা কৰিম বাৰু বাহিৰত যাম যিহেতু এতিয়ালৈকে বন্ধ হৈ আছে ক'তনো যাম এনেকুৱা কথা এতিয়া আৰু মানুহৰ ঘৰত কিমাননো যাম মানুহৰ ঘৰত গ'লেও অকণমান বেয়া পাব পাৰে হয়নে নহয় সেইকাৰণে আৰু ঘৰতে এনেই কৰিছোঁ কিন্তু পিছতকৈ যাম বাৰু অকণমান পৰিস্থিতিবিলাক ভাল হোৱাৰ পিছত মই নিশ্চয় আপোনালোক দেখাব কিছুমান জেগাত যাম তো আপোনালোক দেখাব চেষ্টা কৰিম বাৰু কিন্তু আপোনালোকৰ ছাপোৰ্টৰ বাহিৰে একো কৰিব নোৱাৰোঁ সেইবাবে আপোনালোকৰ ছাপোৰ্ট খুজিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ Tell me pretty lies, look me in the face, tell me that you love me, even if it's fake.